আপোনালোকক দেখাম কিদৰেনো ঘৰতে সহজভাৱে পাৰা মাংস বনাব পাৰে। তেনে এটি আপোনালোকক সহজ উপায়ত এটি সৰু ৰেচিপি দিম বুলি ভাবিছোঁ। তেন্তে চাওঁ বলকচোন আজিৰ এই ভিডিঅ'টো। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল এয়া পায় কেৰাহীটো তেনেহ'লে গৰম লাইক এটা হ'বলৈ কৰি দি দিব। ইয়াত মিঠাতেল আৰু দি যদি দিলোঁ। মোৰ ভিডিঅ'বোৰ আগলৈ চাব বিচাৰে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব এয়া দেই। মাহপাত দিলোঁ। তাৰপিছত পিঁয়াজ অকণ দি পিঁয়াজটো অকণ ৰঙচুৱা হোৱালৈকে ভাজি ল'ব। নিমখ অকণ দি দিলোঁ। ইয়াত দিব অকণমান আদা ৰহুন পেষ্ট অলপ দি দিব। কেৰাহীটো ভালকৈ ৰঙচুৱা পৰালৈ মাংসখিনি ভাজি থাকিব। যেতিয়ালৈ আপোনাৰ আদা নহৰুৰ কেঁচা গোন্ধটো নোযোৱালৈ আপুনি ভাজি থাকিব। অলপ ৰঙচুৱা হোৱাৰ পিছত তেতিয়া অকণমান গৰম পানী দি দিব। পানী দিব, আপোনালোকৰ জোখমতে পানীটো দি দিব কিমান দিয়ে। পানী দিয়াৰ পিছত খৰকৈ উতলিব দিব। তেতিয়াহে যিমানে উতলাই সিমানে আপোনাৰ যি নাৰান্ধিলে কিয় সেই সোৱাদটো বেছি বঢ়ায়। এয়া হৈ গ'ল আমাৰ ৰেচিপি।